তোমাক আজিৰ পৰা 10 বছৰৰ পিছত অসমৰ মানুহে কোনটো জায়গাত চাব আসলতে অসমৰ মানুহে 10 বছৰ পিছত বা আন মানুহে 10 বছৰ পিছত মোক ক'ত চাই সেইটো মই এতিয়া ক'ব নোৱাৰিম কিন্তু মই নিজকে এটাৰ ওপৰত চাব বিচাৰো আজিৰ পৰা 10 বছৰ পিছত যে মই যাতে আনৰ উপকাৰ কৰিব নোৱাৰিলেও যাতে কাৰো অপকাৰ যাতে নহয় জ্ঞাতে বা অজ্ঞাতে মই জনা কথাত বা মই নজনাতে যাতে কাৰো অপকাৰ নহয় সেয়া বিচাৰো আৰু মই মোৰ নিজকে এটা সহজ সৰল জীৱন যাপন কৰি থকা অৱস্থাত চাব বিচাৰো আজিৰ পৰা 10 বছৰ পিছত আসলতে য'ত বিলাসিতা নাথাকিব আৰু মানে য'ত টকা পইচাৰে সুখ নিৰ্ধাৰণ নহব আসলতে বৰ্তমানলৈকে মোৰ তেনেকে টকা পইচাৰ প্ৰতি মই টকা পইচাৰ যিটো সুখ তাক সুখ বুলি গণ্য নকৰো আৰু ভৱিষ্যতে মই তেনেকুৱা এটা জীৱনো নিবিচাৰো আসলতে গতিকে মই পিছত মোক এগৰাকী সহজ সৰল জীৱন যাপন কৰা আনৰ আসলতে উপকাৰ কৰিব নোৱাৰিলে যাতে অপকাৰ নহয় তেনেকুৱা ব্যক্তি মোৰ এই কথাখিনি তুমি কোৱাৰ লগে লগে মোৰ মনলৈ এটা কথা আহিছে আজিও ভাৰতবৰ্ষৰ উচ্চ শিক্ষানুষ্ঠানবিলাক পৃথিৱীৰ বিশ্বৰ শ্ৰেষ্ঠ শিক্ষানুষ্ঠানবিলাকৰ বহুত তলত থাকে তোমাৰ নিচিনা এগৰাকী মেধাৱী ছাত্ৰৰ কাৰণে ডেফিনেটলি তুমি বিদেশৰ আটাইতকৈ আগশাৰীৰ নাম জ্বলা বিশ্ববিদ্যালয় কেইখন কেতিয়াবা তোমাৰ যিকোনো এখন শিক্ষানুষ্ঠান হ'ব পাৰে ধৰি লোৱা তোমাক কিবা কাৰণত তুমি আমেৰিকাত থাকিবলগীয়া হৈ গ'ল বা তুমি ইংলেণ্ডত থাকিবলগীয়া হৈ গ'ল এখন ডাঙৰ বিশ্ববিদ্যালয়ত যিবিলাক একেবাৰে টপ 5ৰ ভিতৰত আছে তুমি গোটেই বিশ্বৰ মানুহৰ কল্যাণৰ কাৰণে তুমি নিজক উৎসৰ্গিত কৰিছা আৰু তোমাৰ স্থান তেতিয়া তাত হৈ গৈছে তোমাৰ দেউতাই কৈছিল তোমাক দেশত কাম কৰিব বিচাৰে আসলতে তাতে দুটা দিশ আছে আসলতে বিশ্ববিদ্যালয়খনৰ নাম অহাৰ লগে লগে তাত দুটা দিশ থাকে আসলতে এটা মই পঢ়িব গৈছো তাত এটা দিশ আৰু আনটো হৈছে তাতে মই চাকৰি কৰি আছো বা তাতে মই অধ্যাপনা কৰি আছো আসলতে যেটো শৈক্ষিক দিক বা পঢ়া শুনাৰ ক্ষেত্ৰত মইতো নিশ্চয়কৈ তাত পঢ়িবলৈ যাম যদি সুবিধা পাওঁ কিন্তু চাকৰি কৰাৰ ক্ষেত্ৰত মই নিশ্চয়কৈ তাক নস্যাৎ কৰিম তুমি এটা চোৱা তুমি কেমিষ্ট্ৰি পঢ়িবা ৰসায়ন বিজ্ঞান পঢ়িবা ৰসায়ন বিজ্ঞানৰ আটাইতকৈ ডাঙৰ গৱেষণাবিলাক এতিয়া ধৰা ক'ত হৈ আছে ইণ্ডিয়াততো নহয় আসলতে তুমি আমেৰিকালৈ যাবই লাগিব আসলতে মই পঢ়াৰ কাৰণে যদি ভাৰতৰ বাহিৰতো যাব লগা হয় তেতিয়া আসলতে মোৰ কোনো আক্ষেপ নাই কিন্তু মই যাতে যিখিনি পঢ়ি আহিলো তাক যাতে ইয়াতে এপ্লাই কৰিব পাৰো আসলতে ইয়াতে নিয়োগ কৰিব কাৰণ মই ব্যক্তিগতভাৱে ভাবো যে মই এটা উদাহৰণ দিছো জাষ্ট যেনিবা আমাৰ ভাৰতত এখন কলেজ আছে যিখনৰ ৰেংকিং অলপ তলত আছে আৰু এখন ভাৰতৰ বাহিৰত এখন যিকোনো কাণ্ট্ৰিত এখন কলেজ আছে যাৰ ৰেংকিং অকণমান ভাল আছে গতিকে মই যদি পঢ়িবলৈ যাবলৈ চিট পাওঁ ডেফিনেটলি মই তাতে পঢ়িবলৈ যাম কাৰণ তাত শিক্ষাৰ মানদণ্ড অকণমান হ'লে উন্নত হ'ব আৰু সেই শিক্ষাই মোক কিছু ব্যৱহাৰিক দিশত এক নতুনত্ব আনি দিব গতিকে সেই নতুনত্বখিনি লৈ মই ইয়াতলৈকে আহিব পাৰিম আৰু ইয়াতে মই তুমি ইয়ালৈ অহাৰ কোনো স্কোপেই নাই তুমি তাত থাকাটো তোমাক পৰিৱেশে বাধ্য কৰাইছে তোমাক গোটেই ব্যৱস্থাটোৱে বাধ্য কৰাইছে তেতিয়া আসলতে তেতিয়া তেনে যদি পৰিস্থিতি আহেও কেতিয়াবা তেনেহ'লে মই আসলতে এনেকুৱা কামত আত্মনিয়োগ কৰিম যিয়ে আসলতে এই ভাৰতবৰ্ষৰে নহয় আটাইখিনি পৃথিৱীৰ মানুহৰে মই এটা উদাহৰণ দিছো জাষ্ট আপুনি যিটো চিটুৱেশ্যনৰ কথা কৈছে মই মানে আৰু বেলেগ কথা ভাবাই নাই জাষ্ট চিটুৱেশ্যনটোত মই নিজকে পেলাই লৈ এক্সপ্লেইন কৰিম তেতিয়া আসলতে যেনেকৈ ক'ভিড যিটো ভেকচিন ওলাই আছে তেনেকুৱা ভেকচিনটো সকলোৰেতো কামত আহিব গতিকে তেনেকুৱা কামতে আত্মনিয়োগ কৰাৰ চেষ্টা কৰিম যদিহে আপুনি কোৱাৰ দৰে চিটুৱেশ্যনটো মই পাওঁ আৰু মই ব্যক্তিগতভাৱে তেনেকুৱা চিটুৱেশ্যন আচলতে এক্সপেক্ট নকৰোঁ ঠিক আছে বাৰু